এই আমি এতিয়া ভূপেশ্বৰ দেৱালয়লৈ ওলাইছোঁ ব্ৰহ্মপুত্ৰ ব্ৰীজ পাৰ হৈ যাম এই মানে খৰধৰকৈ বিয়নীক লৈ আহিলোঁ মানে সেইকাৰণে ষ্টাইলটো পূৰা কৰিবলৈ সময় নাপালে গাড়ীতে মেকআপটো কৰিছে এয়া ভনীয়েকক তুলিছোঁ নেমকেয়াৰ ওচৰত ভায়েক নেমকেয়াৰৰ MD ডাক্তৰ হিতেশ বৰুৱা চেহেৰা মিল দেখিব গোটেইকেইগৰাকী ষ্টাইল কৰি হ'ল এনেই বগা চগা মানুহ নকৰিলেও হয় তথাপিও আৰু যাম যেতিয়া ইমান দূৰলৈ আপোনালোকক বাকীবোৰ দেখুৱাই যাম দেই এই ভনীয়েক আহিছে ভনীয়েকে চাই দিয়ক হাই কৰি দিয়ক অকণমান বাকীখিনি দেখুৱাই যাম দেই আপোনালোকক আমি ব্ৰহ্মপুত্ৰ ব্ৰীজত উঠিলোঁ দেই ইয়াত গৈ আছোঁ অঁ লাহে লাহে নিবা দেই বেছি জোৰত নিদিবা সেইখন পুৰণা ব্ৰীজখনো এইফালে আছে আমি গৈ আছোঁ এতিয়া সন্মুখত এয়া পাহাৰ নেচাৰেল বিউটিটো পূৰা আছে ন বৰ ভাল লাগে আজি খালী কেলে গাড়ী ঘোঁৰা বেছি নাই দেখোন কি ক'লে সেইফালে দূৰত পাহাৰ আছে হেৰি আছে অঁ এয়া আমি আহি আছোঁ এয়া ওচৰৰ পাহাৰ ওচৰ পাই আছোঁ হ'মগৈ আৰু ভূপেশ্বৰ দেৱালয় খুব জাগ্ৰত মন্দিৰ বুলি কয় আমি কিবা এটা আগবঢ়াই থোৱা আছিলে সেইকাৰণে আচলতে আজি তাকে দিবলৈ আহিলোঁ আমি ব্ৰহ্মপুত্ৰ ব্ৰীজৰ পদি গৈ আছোঁ ভাল লাগে চাই পিনে যে পাহাৰবিলাক আছে সেইকাৰণে আৰু ভাল লাগে ন ইমান দীঘল চব আগৰ এইখনতো হেৰিহে ব্ৰিটিছৰ ডিজাইন এইবিলাক দেখিছে ওপৰত যে দি দিয়ে আগতে ব্ৰিটিছৰ দলংবিলাক এনেকৈ বনায় এইয়া ব্ৰহ্মপুত্ৰ পানী সিপাৰে পাহাৰৰ ওপৰত ঘৰবোৰ ওলাই আছে একদম বঢ়িয়া লাগে এয়া আমি বস্তুবোৰ কিনিছোঁ গৈ পালোঁগৈ তাত এয়া দেখিছে মই আকৌ মহিলাবিলাকে দোকান দিয়া দেখিলে বা যিকোনো বিজনেছ কৰা দেখিলে মোৰ ভাল লাগে তেওঁলোকক উৎসাহিত কৰোঁ ওচৰত যিমানেই পুৰুষৰ দোকান থাকক ভাল লাগে ন মহিলাবিলাকে কিবা অনুষ্ঠান যিয়ে কৰক তেওঁলোকে ঘৰখনো চম্ভালে এইবিলাকো কৰে সেইকাৰণে মই পৰাপক্ষত তেওঁলোকক অলপ সহায় কৰিব বিচাৰোঁ সেইকাৰণে তেওঁলোকৰ পৰাই লওঁগৈ আৰু ৰেষ্টুৰেণ্টবিলাকতো চাবচোন মহিলাবিলাকে য'ত কাম কৰে খুব চাফ চিকুণ হয় কিন্তু পুৰুষতকৈ বহুত চাফাকৈ দিয়ে ভাল লাগে তেওঁলোকৰ পৰিৱেশতো তাৰমানে এই আমি দুয়োটা পাৰ্টিয়ে কিনিছোঁ তেখেতসকলেও কিনিছে ময়ো কিনিছোঁ প্ৰথমে গণেশক দি থৈ আহিমগৈ আকৌ পূজা কৰা বোলে সদায় আৰম্ভণিতে গণেশক দিব লাগে সেয়া ভগৱানে তেওঁক আশীৰ্বাদ দি থৈছে স্বয়ং শিৱই দি থৈছে যে প্ৰথম পূজা সদায় যিয়ে কৰিব প্ৰথমে গণেশৰ ভাগ পাব তাৰপিছতে বেলেগসকলে পাব এয়া আমি লৈছোঁ এতিয়া যাম গণেশ মন্দিৰত দিমগৈ এয়া আমি পালোহি গণেশ মন্দিৰত উঠি এই কাষতে ইমান ধুনীয়া প্ৰাকৃতিক এই দেখিছোঁ আমাৰ উজনি অসমৰ পৰা বহুত দূৰ যে সেইকাৰণে এইফালে আহিলে অকণ সোমাবলৈ মন যায় ইয়াত তাতে এইটো মন্দিৰত আচলতে মই আগবঢ়াই থৈছিলোঁ বহুত দিনৰ আগতে সেইকাৰণে আজি হেৰি কৰিবলৈ আহিছোঁ গণেশ মন্দিৰৰ পৰা আমি এতিয়া ওলাই আহিছোঁ এতিয়া আমি মূল শিৱ মন্দিৰলৈ যাম তাত বৈষ্ণোদেৱীও আছে বৈষ্ণোদেৱী আছে শিৱ আছে আৰু কোন আছে বুলি ক'লে গণেশ নহয় তাত আৰু এজনা আছে বেলেগ তালৈ যাম এতিয়া আমি গৈ আছোঁ আহক এয়া পালোহি চক এয়া নন্দী স্বয়ং নন্দী বহি আছে শিৱৰ সংগী এয়া ভূপেশ্বৰ দেৱালয় লিখা আছে দেখিছে আজি ইমান গৰম তাতে AC গাড়ীৰ পৰা ওলাই দিছোঁ যে গা গোটেই জ্বলি গৈছে তাৰমানে এয়া চব কিমান ডাঙৰ শিৱলিংগজনা আছে সন্মুখতে পৰিৱেশটো খুব ভাল লগা চাৰিওপিনে চব গছ আছে গছৰ তলে তলে মানুহবিলাক বহি আছে কিছুমান ভিতৰত আছে গৰমত থাকিব নোৱাৰি বাহিৰত বহিছে চাৰিওপিনে মুকলি ভিতৰত যথেষ্ট মানুহ আছে দেখিছোঁ আমি ইমান ডাঙৰ শিৱলিংগজনা ত্ৰিশূল এপাত আছে ডম্বৰু আছে আমি এতিয়া যাম গৈ শৰাই দি প্ৰসাদ কৰি আমি ঘূৰি আহিলোঁ এতিয়া দেৱাক কৈছোঁ যে ফটোৱে মেইন আমি যে ইমান দূৰ আহিছোঁ ফটোখন তুলিব লাগে তেওঁ আকৌ ভয় খাইছে বোলে যদি ৰখা লাগি যেন ঘৰে পৰিছে সেইকাৰণে কৈছে আপোনালোকে কৈ দিব আগতে আমি আগত ৰখাই পেলাই ফটো তুলিব লাগিব তেতিয়াহে চিন্তা থাকিব চলি চাব নোৱাৰে আমি আহি আছোঁ এতিয়া একদম মুখত গৈ পেলাই ব্ৰহ্মপুত্ৰ ব্ৰীজ ৰখাম